শুক্লা চেৰপাং সমষ্টিত আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নীতি আদৰ্শক ভাল পায়, বিপিএফ দলৰ আদৰ্শক ভাল পায়। আজি শুক্লা চেৰপাং অঞ্চলৰ অকল যুৱক নহয়, আজি চেনিয়ৰ ব্যক্তি যিবিলাক ৰিটায়াৰ্ড মাষ্টাৰ, ৰিটায়াৰ্ড পুলিচ, বিভিন্ন ডিপাৰ্টমেণ্টৰ চাকৰি কৰা ৰিটায়াৰ্ড পাৰ্চন আমাৰ লগত আছে আৰু যুৱচাম আমাৰ লগত সদায় জইন কৰি আছে। মই এই 4 দিনমান অসুস্থ হোৱাৰ কাৰণে কেইটামান মানে জইনিং কৰিব পৰা নাই। আমি অলৰেডি 3টা সপ্তাহ হৈ গ'ল আৰু 4 নম্বৰ সপ্তাহত আমি আজি আকৌ আৰম্ভ হৈছে। আজি ইয়াত আমি 15জনমান জইন কৰিলোঁ আৰু অলপ পিছত নিদোৱাত 9টা বজাত নিদোৱা চাউতাল বস্তিত প্ৰায় তাতে 30ৰ পৰা 40জন ব্যক্তিয়ে জইনিং কৰিব আজি। তাৰপিছত অহা 6 জুলাই তাৰিখ ৰবিবাৰে আমাৰ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়া নৌকাতাত আহিব এটা ৰেলীত। তাত আমাৰ BSU ইউথ আৰু উইমেন এই কমিটিৰ জইণ্টলি মিটিং আছে। তাত হাগ্ৰামা মহিলা ডাঙৰীয়া মুখ্য অতিথি হিচাপে আহিব, তাতেও আমি জইনিং কাৰ্যসূচী ল'ম। বহুতজন বাধা বিজেপি উইকেবল নেতাবিলাক আমাৰ দলত সিদিনাও জইন কৰিব। বিজেপিটো একো কৰিব পৰা নাই। আপোনালোকে দেখিছে, আপোনালোকে মিডিয়া পাৰ্চন হয়, আমাৰ ৰাস্তা দেখিছে। আমি আমাৰ কাৰ্যকালত যি বনাইছিলোঁ, এতিয়া মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈ যোৱা যিটো ৰাস্তা আপোনালোকে দেখিছে, যিটো শোচনীয় অৱস্থা, কি উন্নয়ন কৰা হ'ব? আজি আমাৰ শুক্লা চেৰপাং সমষ্টিত ডাঙৰ 6খন নদী আছে। আজি কি কয় এইটো নাওমান্দা নদী, তাতে আমি 3খন দলং বনাইছিলোঁ। শুক্লাই নদীত আমি 3খন দলং বনাইছিলোঁ। দেওচুমা নদীৰ 11খন দলং বনাইছিলোঁ আৰু পুঠিমাৰী নদীৰ আমাৰ হাগ্ৰামা মহিলা চৰকাৰ থকাৰ সময়ত আমি 3খন দলং বনাইছিলোঁ। আজি বৰলীয়া নদীত আমি এখন দলং বনাইছোঁ। বাল্টি নদীত এখন দলং বনাইছোঁ। শুক্লা চেৰপাঙৰ 6টা ডাঙৰ নদী আছে, তাতে 22খন দলং আমি বনাইছিলোঁ। বৰ্তমান চৰকাৰ, যিটো চৰকাৰ, এই চৰকাৰে এখনো দলং বনাব পৰা নাই। শুক্লা চেৰপাঙেদি বৈ যোৱা যিটো দং আছে, ডাঙৰ দং নহয়, নদী আছে, ডাঙৰ 6খন নদী আছে, 6খন নদী এখনো দলং বনাব পৰা নাই। তেতিয়া কি উন্নয়নৰ কথা ক'ব? এই চৰকাৰে এখনো দলং বনাব পাৰে। আমি যদি 22খন দলং বনাব পাৰে, তেওঁলোকে এখন দলং কিয় বনাব নোৱাৰে? এইটোৱে কথা। তেওঁলোকে বান্ধ বান্ধিব পৰা নাই। মোৰ কাৰ্যকালৰ সময়ত যিবিলাক চেংচন হৈছিল, ERM যিটো মোৰ কাৰ্যকালৰ চেংচন হৈছে 259 কোটি টকা, এই আজি শুক্লাইত কাম হৈ আছে। এইটো মোৰ কাৰ্যকালত ময়ে চেংচন কৰি অহা, ময়ে প্ৰপ'জেল দিয়া আছিলে। তাৰ যিবিলাক ঠিকাদাৰ চব বাহিৰৰ, BTC বাহিৰৰ মানুহে আজি উপভোগ কৰি আছে এই ধৰণৰ কথা। গতিকে আজি দলং বনাব পৰা নাই, তেওঁলোকে বান্ধ বান্ধিব পৰা নাই, তেওঁলোকে মেডিকেল চাব চেণ্টাৰ এখনো বনাব পৰা নাই, কমিউনিটি হল বনাব পৰা নাই, একোৱেই নাই। আৰু ক'ত আছে? একো কৰিব পৰা নাই। আমি উন্নয়ন দেখা নাই, খালি মুখেৰে প্ৰলোভনৰ ৰাজনীতি আমি সদায় দেখিছোঁ। এই যোৱা পৰহি কিবা বেনিফিচিয়াৰী স্কিম লৈ প্ৰমোদ বড়ো ডাঙৰীয়া নৌকাতাত ইয়াতে মিটিং কৰিছিল। 10,000 টাৰ্গেট লৈছিল। কোকৰাঝাৰৰ পৰা 10 হাউচ আনিছিল, 10,000 শ্বেয়াৰ আনিছিল। ইয়াততো মানুহ 2,500 বেছি মানুহ হোৱা নাই। ইয়াৰ শ্বেয়াৰবিলাক লুকাই ৰাখিব লগা হৈছে, তিৰপাল ৰাখিব লগা হৈছে, এই অৱস্থা হৈছে। গতিকে আজি বিজেপি ইউপিএলৰ যিবিলাক প্ৰলোভনৰ ৰাজনীতি, এই ৰাজনীতিত আজি আমাৰ শুক্লা চেৰপাং অঞ্চলৰ ৰাইজ নাই। নিৰ্বাচনত এওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, এওঁলোকে জিকাৰ কাৰণে খেলিম বুলি কয়। চব দলে জিকাৰ কাৰণে পায়, কিন্তু বাস্তৱত কিমান আজি আমাৰ তামোলপুৰ জিলাৰ অন্তৰ্গত 6টা যিটো সমষ্টিত 2টা চিটত জিকি যায়, ইলেকশ্যন ৰিজাল্টহে ক'ব। আমি এতিয়া আগতীয়াকৈ একো নকওঁ।